কালি ৰাতি যে বৰষুণ দিলে ঘৰ বনোৱা গাঁত খনাই দেখোঁ পানী ফুল হৈ আছে ইমান। এইটো অকণমান কমেই দেখিছোঁ, এইফালে ন একেবাৰে ফুল হৈ আছে। এইটো একেবাৰে ফুল। আৰু ইয়াতে ত্ৰিবেলি ফুটিলে নাই দেখা মই চলাই চাম। আইও ইমান ধুনীয়া পানী ওলাইছে। ৱাও, বহুত কোমল একদম। এতিয়া মিস্ত্ৰীৰ কাৰণে লাগে যিহেতু ওচৰতে পানী। ইফালে সেয়া আৰু বৰষুণ অলপ দিলে কি নিদিলে পূৰা পানীয়ে হৈ গ'ল। মই এনেই টিউবৱেলটো চাবলৈ আহিছিলোঁ। অকণমান ৰ'দ ওলাইছে এতিয়া। ইয়াতো পানীয়ে হৈ আছে। চাকিয়ে দি আছে, লৈ যাম। বৰষুণ দিয়াৰ পৰা মানুহ মিস্ত্ৰীও নাহিলে আজি কাম কৰিবলৈ। সেয়া কালি আধা কৰিয়াকৈ কৰি থৈ গৈছে। কালিৰ পৰা আহিছে মিস্ত্ৰী, সেইখিনি কালিয়ে কৰা। আৰু যিহেতু গাঁতত ইমান পানী ফুল আছে, কেনেকৈ কাম কৰিব, সেইকাৰণে নাই অহা চাগে। আৰু ফুলখিনি অৱস্থা চাওক আমাৰ, চাওকচোন ফুলৰ হেৰি গধুৰৰ পৰা গোটেইখিনি এনেকুৱাকৈ পৰি আছে। কি কৰোঁ জানো, ভাঙিয়ে থাকিছে এনেকৈ উঠাই দিয়াৰ পাছত। কিবা এটা ব্যৱস্থা কৰিব লাগিব। এইফালে ইমানেই ফুল ফুলিছে নহয়, ইমান ধুনীয়াকৈ।